তোমালোকে ইমান সোনকালে মুভ অন কৰিব পাৰিছা। জুবিন দাই ন্যায় পোৱা নাই, এইফালে দুৰ্গা পূজাৰ কাৰণে যি এক্সাইটেড হৈ আছে, বা মই দেখি আচৰিত হৈ গৈছোঁ। এফালে বোলে জুবিন দা অনুৰাগী আৰু আনফালে এক্সাইটেড, একদম নিজৰ কামত ব্যস্ত হৈ গ'ল। এতিয়া তুমি কোৱা, তোমাৰ প্ৰিয় শিল্পীজনে ন্যায় পালে জানো? নাই পোৱা। তেখেতক হত্যা কৰা হৈছে, তুমিও জানা। তুমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছা, তুমি দেখিছা আমাৰ জুবিন দাক হত্যা কৰিছে। তাৰপিছতো তোমালোকে ন্যায় বিচাৰি কিয় আগবাঢ়ি অহা নাই? পুলিচৰ ভয় খাইছা? গুৱাহাটীত যি কাণ্ড হৈছে তাৰ পৰা ভাবিছা ন্যায় বিচাৰি গ'লে পুলিচে গ্ৰেপ্তাৰ কৰিব, আমুক কৰিব, তামুক কৰিব, এইবিলাকৰ ভয় খাইছা? নে জুবিন দাক ইমানকণে ভাল পাইছিলা যে মুভ অন কৰিব পাৰা? নে জুবিন দাক ইমানকণে ভাল পাইছিলা যে 2-4 দিনতে মুভ অন কৰিব পাৰা? দুৰ্গা পূজা পতাটো বেয়া নহয়, পাতক, যাব লাগে, চাব লাগে, অ'কে বুলি কৈছোঁ। কিন্তু ন্যায়ৰ কাৰণে তোমালোকে প্ৰতিবাদ কৰা, ফিজিকেলি বা ডিজিটেলি। যদি ফিজিকেলি কৰিব পৰা নাই, ডিজিটেলি কৰা। আৰু ডিজিটেলিও কৰিব পৰা নাই যিসকলে জুবিন দাৰ ন্যায়ভাৱে মাত দি আছে, এটলিষ্ট তেওঁলোকৰ ভিডিঅ'টোকো শ্বেয়াৰ কৰা। তুমি ওলাই অহা নাই, তুমি ভিডিঅ'টো শ্বেয়াৰ কৰিলে 4-5জনমান মানুহ ওলাই আহিব তোমাৰ ভিডিঅ'টো চাই, সেইটো কৰা। ইমানসকল ব্যক্তি আছে, তাৰপিছতো অসমৰ আমাৰ সম্পদ, আমাৰ প্ৰিয় শিল্পীগৰাকীয়ে এতিয়ালৈকে ন্যায় পোৱা নাই। বেয়া লগা নাই তোমাৰ? অলপো লাজ লগা নাই? তুমি জুবিন দাৰ ন্যায়ৰ বাবে একো এটা কৰিব পৰা নাই? যদি লাগিছে ভিডিঅ' শ্বেয়াৰ কৰা যিমান পাৰা।